হেল্ল' এভৰিৱান, ঘৰতে থকা থলুৱা বস্তুৰে আজি এসাঁজ দুপৰীয়া সাঁজটো খাম বুলি ভাবিছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। কেমেৰাটো অন কৰি আপোনালোকক মই এয়া নীল কচু দেখুৱাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। এতিয়া মই দুডাল কচু কাটি আনিলোঁ আৰু কাটি আনি পেলাই এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছেনে? আৰু সৰু সৰুকৈ কাটি লৈ এতিয়া মই বনাম মাছৰ মূৰৰ লগত। আৰু যোৱাকালি আনি থোৱা আছিলে মাছ, এয়া চাওক মাছ আনি থোৱা আছিলে, মাছখিনি মই ওলাই ল'লোঁ আৰু এতিয়া মাছৰ মূৰবোৰ ভাজি পেলাই মই কচুৰ সৈতে বনাম বুলি ভাবিছোঁ। এইপিনে মই কেৰাহীটো গৰম হ'বলৈ দি ল'লোঁ আৰু তেলো দি লৈছোঁ অকণমান তাতে। আৰু তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই ইয়াতে দি ল'ম মাছ। আৰু এয়া মাছ ফ্ৰাইও হৈ গৈছে আৰু মাছৰ মূৰৰ লগতে মই একেলগে ফ্ৰাই কৰিছোঁ। আৰু মাছত ৰৈ যোৱা তেলখিনিৰে তাত মই দিছোঁ দুটামান পাঁচফোৰণ। আৰু পাঁচফোৰণখিনি দিয়াৰ পিছত ইয়াতে মই দি লৈছোঁ পিঁয়াজ জলকীয়া কটা। এয়া পিঁয়াজ জলকীয়াখিনি অকণমান ৰঙচঙীয়া হোৱালৈকে ভাজিব লাগিব। তাৰপিছত ইয়াতে মই ব্যৱহাৰ কৰিম কচু। আৰু এইপিনে মোৰ পিঁয়াজখিনি ৰঙা হৈ গৈছে। তাৰপিছত ইয়াতে মই অকণকৈ কচু দি আছোঁ। যিহেতুকে কচু বহুত হৈ গৈছে কাটি লোৱা, তাৰ কাৰণে অকণকৈ দি গৈ আছোঁ। আৰু কেৰাহীটো সম্পূৰ্ণকৈ ফুল হৈ গ'ল কচুৰে, দেখিছেনে? আৰু এতিয়াই ঢাকনি লগাই পেলাই কম জুইত ভাজিব লাগিব। ঢাকনিখন গুচাই ল'লোঁ আৰু কচুখিনিও কমি আহিছে। তাৰ কাৰণে এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম নিমখ। এতিয়া মই অকণমান নিমখ দি লৈছোঁ। আকৌ কচু কমিব, তাৰ কাৰণে কমকৈ নিমখ দি লৈছোঁ আৰু ঢাকনিখন লগাই পেলাই ভাজি আছিলোঁ। আৰু ঢাকনিখন গুচাই এতিয়া চাওক কচুৰ পৰা কেনেকুৱা পানী ওলাইছে, দেখিছেনে? নিমখখিনি দিয়াৰ কাৰণে। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। আৰু ইয়াতে মই এতিয়া ৰঙুৰা ব্যৱহাৰ কৰা নাই, অকণমান এতিয়া ৰঙুৰা ইয়াতে দি ল'ম। আৰু এয়া চাওঁ অকণমান ৰঙুৰা দি লৈছোঁ। প্ৰথমতে মানে কি হয়, ৰঙুৰা দি ল'লে পানীটো সোনকালে শুকাই যায়, তাৰ কাৰণে মই ৰঙুৰাটো যিকোনো ভাজিলে মই পিছত ব্যৱহাৰ কৰোঁ। আৰু এনেকুৱাকৈ ভাজিলে খাবলৈ টেষ্টি হয়। ইয়াত দেখিছেনে? এতিয়া ৰঙুৰাখিনি দি পেলাই ঢাকনিখন লগাই অকণমান দেৰিলৈকে আকৌ ভাজিব লাগিব। তাৰপিছত ইয়াতে মই মাছৰ মূৰ ব্যৱহাৰ কৰিম। আৰু এইপিনে ঢাকনিখন গুচাই দিলোঁ। আৰু এয়া চাওক মাছৰ মূৰকেইটা দি লৈছোঁ। আৰু মাছৰ মূৰকেইটা দি পেলাই কচুখিনি অকণমান সময়লৈকে ঢাকি ৰাখিম। আৰু ঢাকি ৰখাৰ পিছত ইয়াৰে মাছৰ মূৰকেইটা ভাঙি দিব লাগিব। এতিয়া মানে অকণ টান হৈ আছে, তাৰ কাৰণে মই ঢাকনিখন লগাই অকণমান দেৰিলৈকে আকৌ ভাজিম। এতিয়া ঢাকনিখন আকৌ লগাই দিলোঁ। ঢাকনিখন লগাই হোৱাৰ পিছত আঁতৰাৰ পিছত এয়া চাওক কচুখিনি মোৰ ফাইনেলি ভাজা হৈ গৈছে। আৰু এয়া এনেকুৱা হৈছে আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ ঘৰত এনেকুৱাকৈ বনাই খাই চাব। আৰু ইপিনে কচু ভজা হোৱাৰ পিছত মই এতিয়া বনাবলৈ ওলাইছোঁ মাছৰ জোল আৰু কচুৰ আলুৰ সৈতে। এয়া চাওঁ মই দুটা কচু লৈ লৈছোঁ। আৰু এতিয়া মই এইপিনে আদা নহৰু চেলাই পেলাই ৰেডি কৰি লৈছোঁ। এতিয়া এই দুটাৰ বাকলিটো গুচাই ল'ম। এইপিনে চাওক বাকলিটো গুচাবলৈ ওলাইছোঁ। আৰু কচুটো এনেকুৱাকৈ কাটি লৈছোঁ। আৰু বাকলিটো অকণমান মই ডাঠকৈ গুচাইছোঁ, নহ'লে আকৌ গলত ধৰিব পাৰে, তাৰ কাৰণে ডাঠকৈ গুচাই লৈছোঁ। আৰু যদি মোৰ আজি ভিডিঅ'টো ভাল লাগিছে, যিসকলে নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এইপিনে মোৰ কচুখিনি সৰু সৰুকৈ কাটি লোৱা হৈ গৈছে। আৰু ইয়াতে অকণমান দি লৈছোঁ নিমখ। আৰু কুকাৰত দুটামান চিটি অহাৰ পিছত এইখিনি নমাই ল'ম। এইপিনে কেৰাহীটোত দি লৈছিলোঁ তেল। আৰু তেল গৰম হোৱাৰ পিছত দি লৈছোঁ দুটামান পাঁচফোৰণ দিয়া হোৱাৰ পিছত ইয়াতে দিব ওলাইছোঁ মই পিঁয়াজ আৰু জলকীয়া। ইয়াত পিঁয়াজ জলকীয়া দি পেলাই অকণমান দেৰিলৈকে এইখিনি ভাজিব লাগিব। আৰু ৰঙচঙীয়া হোৱাৰ পিছত ইয়াতে মই আদা নহৰু ব্যৱহাৰ কৰিম। যিখিনি আদা নহৰু মই আজি খুন্দি ৰেডি কৰিছোঁ, পিছালাই মিক্সিত। আৰু এইপিনে মই আদা নহৰু খুন্দিখিনি ৰেডি কৰি লৈ লৈছিলোঁ। এতিয়া এইখিনি অকণমান দেৰিলৈকে ভাজি ল'ম। তাৰপিছত ইয়াতে মই অকণমান ৰঙুৰা দি ল'ম। ৰঙুৰাখিনি দি এয়া চাওক অকণমান ৰঙুৰা দি লৈছোঁ। আৰু ৰঙুৰা দিয়া হোৱাৰ পিছত ইয়াতে মই অকণমান পানী ব্যৱহাৰ কৰিম, যাতে মছলাটো জ্বলি নাযায়। এইপিনে মই অকণমান দি লৈছোঁ পানী। আৰু পানীখিনি দি মছলাখিনি অকণমান দেৰিলৈকে ভাজা হোৱাৰ পিছত ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কচু। যিটো কচু মই বইল কৰি লৈছিলোঁ, সেই বইল কচুখিনি ওলাই লৈছোঁ। আৰু বইল কচুখিনি অকণমান দেৰিলৈকে ভজাৰ পিছত ইয়াতে মই কচুৰ পানীখিনি ব্যৱহাৰ কৰিম। এয়া চাওক কচুৰ পানীখিনি মই ইয়াতে দি লৈছোঁ। আৰু এইখিনি জোলখিনি অকণমান দেৰিলৈকে উতলিব লাগিব। উতলাৰ পিছত ইয়াতে মই মাছ ব্যৱহাৰ কৰিম। আৰু মই অকণমানে পানী দিছোঁ। আৰু যিমানখিনি আপোনালোকৰ প্ৰয়োজন হয় পানী, সিমানখিনি দিব পাৰিব। এয়া চাওক কিমান ধুনীয়াকৈ আঞ্জাখন উতলিছে আৰু ধুনীয়া ৰঙো আহিছে। ইয়াতে মই মাছ ব্যৱহাৰ কৰিম। এতিয়া মাছ কেইপিচ ভাজি থোৱা ইয়াতে মই দি লৈছোঁ। এপিচ এপিচকৈ দি লৈছোঁ, অকণমান লৰাই লৈছোঁ। আৰু ইয়াতে ঢাকনিখন লগাই অকণমান উতলিছে। আৰু উতলাৰ পিছত এনেকুৱা হৈছে আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ এনেকুৱাকৈ বনাই খাই চাব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।